তিনিচুকীয়াত বিষয়াৰ সৈতে ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক বুজ ললে কেন্দ্ৰৰ ধ্বজাবাহী আঁচনিৰ অগ্ৰগতিৰ ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই আজি তিনিচুকীয়া জিলালৈ আহি এখন আন্তঃবিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ প্ৰতিটো বিভাগৰ জিলা মুৰব্বী বিষয়াসকলৰ সৈতে প্ৰত্যক্ষভাৱে উন্নয়নমূলক কাম-কাজৰ বুজ লোৱাৰ লগতে ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। তেওঁ চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰতিজন যোগ্য ব্যক্তিয়ে পোৱাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে আমি কামবোৰ ভয় বা বাধ্যত পৰি নহয় আগ্ৰহ বা সেৱাৰ মনোভাৱেৰে কৰিব লাগে। এনে কাম কৰাৰ সুযোগ পোৱাটোক পৰম সৌভাগ্য হিচাপে গণ্য কৰিব লাগে। সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত স্বপ্নীল পালে ৰাজ্যপালগৰাকীক ফুলাম গামোচা শৰাই আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। তেওঁ জিলাখনৰ এটি সংক্ষিপ্ত পৰিচয় দাঙি ধৰে। সভাত ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ তথা গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, প্ৰাক্তন মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, শদিয়া আৰক্ষী জিলাৰ অধীক্ষক জগদীশ দাস, জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিঙৰ উপৰি সকলো অতিৰিক্ত আয়ুক্ত আৰু বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে। সভাৰ অন্তত তেওঁ সাংবাদিকসকলকো সম্বোধন কৰি নিজৰ ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ কয়। উল্লেখযোগ্য যে আজি গুৱাহাটীৰ পৰা বিমানযোগে ডিব্ৰুগড়ত আহি উপস্থিত হোৱাৰ পিছতে ৰাজ্যপালগৰাকী তাৰ পৰা গাড়ীৰে আহি আবেলি 4 বজাত তিনিচুকীয়াত উপস্থিত হয়। তাৰ পিছতে তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি পুনৰ ডিব্ৰুগড়লৈ উভতি যায়। তেওঁ আজি নিশাটো ডিব্ৰুগড় আৱৰ্ত ভৱনতে থাকিব। नववर्ष की आप सबको बहुत बहुत बधाई, मेरी शुभकामनाएं। और मैं सभी अपने राज्य के जनपदों में प्रवास कर रहा हूं, आना जाना हो रहा है और समीक्षा बैठकें रिव्यू मीटिंग करता हूं और जाकर के भारत सरकार और राज्य सरकार की बहुत सारी कल्याणकारी कार्यक्रम चल रहे हैं, उसमें हम कितना कर पा रहे हैं, कितना नहीं कर पा रहे हैं, थोड़ा इनकी पूछताछ होती है। मुझे खुशी है कि भारत सरकार और राज्य सरकार की बहुत सी कल्याणकारी नीतियां आज ज़मीन तक पहुंचा करके हमारे इस राज्य को बेहतर बनाने में हमारे माननीय मंत्री, जनप्रतिनिधि, राज्य सरकार और हमारे अधिकारी मिलजुल करके एक राज्य की बेहतरी के लिए काम कर रहे हैं। मुझे खुशी है कि इस दिशा में हमारे बहुत सारे अच्छे काम बढ़ रहे हैं। मैं सभी को शुभकामनाएं देता हूं। नमस्कार, मैं सागरिका कुंवर एज ए स्किन केयर कन्साल्टेंट एंड कोच हिसाबे জানুৱাৰী মাহত এটা খুব ধুনীয়া ৱেবিনাৰ আমাৰ মানে ষ্টাৰ্ট হৈছে। সো সেই স্কিন কেয়াৰ এজ এ কনসালটেন্ট হিচাপে মই বহুদিন ধৰি কাম কৰি আছো। আপোনালোকক সকলোকে মই নিমন্ত্ৰণ কৰিছো আমাৰ স্কিন কেয়াৰ যিখন ৱৰ্কশ্বপ হ'ব, সেই ৱৰ্কশ্বপটিলৈ সকলোকে নিমন্ত্ৰণ কৰিছো। বিশেষকৈ যিসকলৰ মহিলাৰ দাগ স্পট পৰিছে, পিগমেন্টেশন, সানবাৰ্ন, পলিউশন, একনি, পিম্পল ইত্যাদি। কিন্তু আমাৰ বহুতৰ এনেকুৱা হয় বয়সৰ আগত মানে বয়সটো সম্পূৰ্ণ মানে ফুলফিল আপ নোহোৱাকৈ মানে তাতকৈ আগতে আমাৰ বয়সৰ কিছুমান চাপ আহি পৰে। তাৰ পিছতে মেলাজমা মেলানিন আহি পৰে কম বয়সতে। তাৰ পৰা বিভিন্ন ধৰণৰ ছালৰ আমাৰ সমস্যা হয়, আনইভেন হৈ পৰে ৰ'দে পৰি। তেওঁলোকক মই আমাৰ এই ৱৰ্কশ্বপটিলৈ নিমন্ত্ৰণ কৰিছো, কাৰণ আমাৰ এই ৱৰ্কশ্বপটিত আপোনালোকৰ স্কিন টেষ্ট কৰা হ'ব, স্কিন এনালাইজিছ কৰা হ'ব, স্কেন কৰা হ'ব। তাৰ পিছত আপোনালোকে ৰিজাল্ট পাব। সেই ৰিজাল্ট মতে যেতিয়া আপোনালোকে এটা প্ৰডাক্ট কমপ্লিটলি ইউজ কৰিব, তেতিয়া আপোনালোকে খুব ভাল ৰিজাল্টছ পাব। আহক আপোনালোকক সকলোকে মই এই ৱৰ্কশ্বপটিলৈ নিমন্ত্ৰণ কৰিছো। আৰু জানুৱাৰী মাহটো সম্পূৰ্ণ আপোনালোকে এই ৱৰ্কশ্বপটিত আপোনালোকে বিনামূলীয়াকৈ স্কিন টেষ্ট কৰাই ল'ব পাৰিব। প্ৰত্যেককে মই মানে নিমন্ত্ৰণ কৰি আছো। সো আপোনালোকে আহিব আৰু তাৰ বাবে মোক তলত দিয়া নাম্বাৰত আপোনালোকে কন্টেক্ট কৰিব। থ্যাংক ইউ সো মাচ।